হাই বন্ধুসকল আপোনালোক কেনেকৈ আছে আশা কৰিছো ভালে আছে আজি মোৰ পিছফালে জুনটো গড় চাই আছে আপোনালোকে এই গড়টোৰ একচুয়ালি কাম চলি আছে আৰু কি কাম চলি আছে আপোনালোকক এবাৰ দেখুৱাই দিও তাৰ মানে আমাৰ গ্ৰাউণ্ড ফ্লোৰটো তাৰ মানে জুনটো মানে একদম গ্ৰাউণ্ড ফ্লোৰ আছে এটো ওপেন থাকিব আৰু ফাৰ্স্ট ফ্লোৰটো তাৰ মানে আমাৰ ফিনিশিং হ'ব হেতু ভিতৰত মই প্ৰৱেশ কৰি আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আৰু যি সকলে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ফেসবুকত দেখিলে ফলো কৰিব বলক এতিয়া ভিডিওটো আৰম্ভ কৰো আপোনালোকে চাই থাকক গটো চাক কেনেকুৱা লাগিছে আৰু পিছ মানে যোনটো আমাৰ হেৰিত গ্ৰাউণ্ড ফ্লোৰটো আছে গ্ৰাউণ্ড ফ্লোৰটো একচুয়ালি তেনেকুৱা ওপেন হিচাপতে থাকিব যদি কোনোবা সময়ত যদি এই জায়গাটো তাৰ মানে কিবা ডেভেলপমেন্ট হয় এবোৰ ওয়্যারিং হৈ গল আৰু এই ওপৰত বলক এটো মেইন আমাৰ শেডৰ পৰা ফাৰ্স্ট ফ্লোৰত উঠা মানে হেৰিটো হয় টেবুলটো হয় এই চাক আৰু মেইন এন্ট্ৰিখন এটো হল মেইন এন্ট্ৰিটো এটো আৰু দরজার ওপৰত এটা ভেন্টিলেশন আছে আৰু এটো পূজাঘৰ আছে এনেকৈ ওপেন আহি পেলাই এটো ড্ৰয়িং ডাইনিং এবাৰ ভালকৈ এবাৰ দেখুৱাই দিও আপোনালোকক আৰু আশা কৰিছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্রাইব কৰিব আৰু ফেসবুকত দেখিলে ফলো কৰিব এটো মেইন এন্ট্ৰিটো হয় এটো আৰু এটো পূজাঘৰ যোনটো হেফালে মানে দরজা আছে আৰু এটো ওপেন থাকিব তাৰ মানে তেনেকুৱা ডেকোৰেশন কৰি পেলাই এটো বন্ধ কৰি দিব আৰু কেনেকুৱা সিস্টেম হ'ব মই আপোনালোকক এবাৰ কৈ দিও এটো তাৰ মানে যেনেকুৱা হেৰি ওপেন থাকিব ওপেন থকাৰ পিছত তাৰ মানে ধৰক মানুহ এগাল আহিছে কিবা পাতিলে তাৰপিছত এটো মানে তেনেকুৱা হিচাপত মানে খোলা সিস্টেম হ'ব তাৰ মানে যাতে খুলিব পাৰি হেতু সিস্টেমত মানে কৰা হ'ব আৰু এটো আমাৰ কিচেনৰ হেৰিটো এটো কেন্টিন তাৰ মানে কেন্টিন হিচাপত তাৰ মানে থাকিব এফালে তাৰ মানে সেলেক্ট হ'ব এইখিনিত আৰু হেতু মানে ধৰক পাকঘৰৰ বস্তুটো যাতে এফালে পৰা আনি পেলাই এফালে আৰামত দিব পাৰে এটো এটা কৰিডৰ আছে আৰু ড্ৰয়িং ডাইনিঙৰ কানত এটো এটা তাৰ মানে বেডৰুম আছে আগতে এটো বেডৰুম আপোনাৰ 14 আছে বেডৰুমটো আৰু এনেকুৱা তিনিপলীয়া খিৰকি আছে আৰু ওপৰত তেনেকুৱা মানে ভেন্টিলেশন এটা দিয়া আছে তাৰ মানে তেনেকুৱা পাৰ্ট সিস্টেম নহয় ওপেন থাকিব গ্লাস থাকিব আৰু যোনটো জায়গা তাৰ মানে বেকা হৈ থাকে হেতু আপোনালোকক দেখুৱাইছো ইয়াৰ মানে আমি যোনটো সিৰি সাইডত সেলেক্ট থাকে এই সিৰি সাইডত তাৰ মানে আমি বাথৰুম এটা বনালো হেতু কেনেকুৱা হৈছে আপোনালোকে চাওক এবাৰ এটো তাৰ মানে একচুয়ালি দরজা হ'ব দরজা মানে কি এটো ওপেন হিচাপত থাকিব আৰু এইখিনিত দরজা এটা থাকিব বাহিৰত যোৱা আৰু ইয়াৰ পোষ্টৰ লগত ইয়াত তাৰ মানে বাথৰুমৰ যোৱা দরজাটো এটো চাক এফালদি বাথৰুম আছে তাৰ মানে আমাৰ হেৰি 3.5 ফুট তাৰ মানে এনেকুৱা বহাই থোৱা আছিল আৰু ইয়াৰ ভিতৰত তেনেকুৱা সিস্টেমত তাৰ মানে আমি কৰা হল এটো চাক আপোনালোকে তো বিশ্বাস নকৰিব পাৰে এটো বাহিৰৰ অলৰেডি সেলেক্ট তাৰ মানে ইয়াৰ কানত বনাইছো কেনেকুৱা সিস্টেমত বনাইছো আপোনালোকে চাক এটো চাক ভিতৰত মানে হেৰি তেনেকুৱা এন্ট্ৰিটো থাকিব আৰু বাথৰুমত যোৱা আৰু এফালে এইখিনিত ৰেলিঙত কাপোৰ চাপোৰ মিলিবলৈ সুবিধা হ'ব ভাল লাগিব আৰু এটো চাক আৰু এটা ইয়াতো মানে এটো ৰুমৰ মানুহ আহি কাপোৰ মেলিব পাৰিব বেলকনিত আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এটো চাক হেৰিটো তাৰ মানে মাত্ৰ 3.5 ফুট আছে 3.5 ফুটত বাথৰুমটো হল আৰু এইখিনি বেলকনি থাকিব আৰু এটো হল আৰু এটা বেডৰুমৰ তাৰ মানে দরজা মানে ধৰক হেৰি বাহিৰফালে মানে যোনটো বেলকনি আছিল বেলকনিৰ হেফালদি আৰু মই এতিয়া এটো বেডৰুমত মই ঘুমালো এটো চাওক এটো একচুয়ালি 14 আৰু 16 তেনেকুৱা হিচাপত ৰুমটো হেৰি কৰা হ'ল আৰু এটো কেনেকুৱা সিস্টেমত বাথৰুমটো আছে এবাৰ দেখুৱাই দিও আহক আৰু এটো চাক এটো তাৰ মানে বাথৰুম হয় এটো অকমান ডাঙৰ আছে বাথৰুমটো তেনেকুৱা আপোনাৰ 7 ফুট আৰু হল ভিতৰে তাৰ মানে 6 ফুট ৰাখা হল বাথৰুমটো কেনেকুৱা দেখিছে আপোনালোকে নিশ্চয় কমেন্ট কৰিব এটো হেৰি শাৱাৰৰ টেপ হয় শাৱাৰৰ আৰু সৰু সৰু টেপবোৰ এটো গৰম পানী আৰু ঠাণ্ডা পানী আৰু এটো টেপটো হল হেৰি তাৰ মানে এটো টয়লেটৰ তাৰ মানে আৰু এটো খিৰকি এটা আছে কেনেকুৱা দেখিছে আপোনালোকে
আৰু এই জেগাটো যোনটো মানে আপোনালোকৰ তাৰমানে ধৰক এইটো অপেন থাকিব এইটো ড্ৰেছিং ৰুম হিচাপত তাৰমানে ব্যৱহাৰ কৰিব এইটো গাঁতনি নহয় অপেন থাকিব কিবা কিবি ইনডোৰ দি পেলাই তাৰমানে বনাব ইনডোৰ ডিজাইন বনাব আৰু ইয়াত তেনেকুৱা অপেন খিৰিকী দিয়া আছে এইটো গ্লাছৰ হ'ব কেনেকুৱা দেখিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আৰু এটা বেডৰুম আছে আৰু বিশেষ মানে ঘৰটো তেনেকুৱা হেৰি নহয় আৰু কেনেকুৱা চিষ্টেমত তাৰমানে আমি বাথৰুম বনাইছোঁ এইটো মই পিছত আপোনালোকক দেখুৱাইছোঁ মানে এইটো তলৰ পৰা গৈ পেলাই ভিডিঅ'টো কৰিলেহে নিশ্চয় আপোনালোকে বুজি পাব এইটো বাথৰুমত তাৰমানে সৰি এইটো বেডৰুমৰ পৰা আৰু এটা বেডৰুম তাৰমানে যোনটো আমি কৰিডৰ পাইছিলোঁ ফাৰ্ষ্টত এইটো কৰিডৰ এইটো হ'ল হেৰিটো তাৰমানে ড্ৰয়িং লাইনৰ কাণত আহি পেলাই এইটো একদম চিধা এনেকুৱা আহি এইটো এটা বেডৰুম এইটো বেডৰুমটো দেখুৱাই দিব পাৰ এইটো প্লাষ্টাৰ হৈছে এইটো তাত আৰু সেইটো তেনেকুৱা চেম টু চেম তাৰমানে বাথৰুম মানে তেনেকুৱা হিচাপতে আছে আৰু বলক এতিয়া কিটচেনটো এবাৰ ফিনিচিং হোৱা নাই তথাপিও মই আপোনালোকক ধৰক কেনেকুৱা দেখালে ধৰক বুজি পাব আৰু এইটো হ'ল কিটচেন এইখিনি বেচিন এটা থাকিব আৰু চেলেক্টটো থাকিব আৰু এইটোতো অপেন ধৰক মানে খানা পাছ কৰা সেইফালে মানে আহি পেলাই আৰু খাব আৰু এইটো বাহিৰত যোৱা দৰজা এটা আছে আৰু এইখিনিত সৰুকৈ তাৰমানে বেলকনি তাৰমানে সৰু সুৰা ধৰক বেচিন চাফা কৰা কাপোৰবোৰ মেলোৱা জেগা এইখিনিত তাৰমানে ৰাখিবলৈ তাৰমানে হেৰি কৰা হ'ল এইখিনিত ৰেলিং থাকিব একদম অপেন মানে অকণমান জেগা আৰু 4 ফুট 5 ফুট জেগা আৰু এই অকণমান জেগা এইখিনি মানে ৰেলিং হৈ থাকিব কাপোৰ চাপোৰ যাতে মেলিব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে আৰু পাকঘৰৰ ওপৰত তাৰমানে এনেকুৱা হেৰি চেলেব এটা ৰখা হ'ল যাতে কিবা কিবি বস্তু থ'ব পাৰে অগ্ৰম বগ্ৰম বহুত থাকেতো ঘৰত সেইটো কাৰণে তাৰমানে এনেকুৱা চেলেব দিয়া হ'ল আৰু মই বাথৰুমৰ কোনটো হেৰি যে মই যে কৈছিলোঁ যে বাথৰুমটো কেনেকুৱা হিচাপত বনোৱা হৈছিলে সেইটো এবাৰ তলৰ পৰা মই দেখুৱাই দি আছোঁ এতিয়া তলৰ পৰা গৈ পেলাই আপোনালোকক এবাৰ দেখুৱাই দিওঁ এইটো কেণ্টিলিভাৰ তাৰমানে ওলাই পেলাই বাথৰুমটো তাৰমানে প্ৰত্যেক বাথৰুম তেনেকুৱা হিচাপত বনোৱা হৈছে